আমি পুনৰ এটা মানে ৰেচিপি ভিডিও লৈছো আজি কেইবাদিন হল নহয় মই কোনো ৰেচিপিৰ ভিডিও দিব পৰা নাই মানে কিয় হল আমি অম্বুবাচী পালি আছিল অম্বুবাচী চলি আছিল যে আমি কেদিন ফলমূল খাই আছিল ভাত খোৱা নাই সেইকাৰণে ৰেচিপিও শেয়াৰ কৰিব পৰা নাই কিন্তু আজি অলপ স্পেশালকে খাম আৰু সেইকাৰণে ভাবিছো আজি ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিম আজি মই হে বনাম পাঞ্জাবী ষ্টাইল মটন কাৰী গতিকে বলক মই কেনেকৈ মটন কাৰীটো বনাওঁ আপোনালোকক দেখাই দিওঁ আৰু যদি মোৰ ষ্টাইলৰ এই মটন কাৰীটো ভাল লাগে তো প্লিজ লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব না যিসকল নতুন আহিছে লেটস গো এয়া প্ৰথমতে মই তাৱাখন গৰম হ'বলৈ দিছোঁ ইয়াতে এতিয়া মই যিবিলাক গোটা মছলা আছে আমাৰ এয়া এইখিনি ধনিয়া অকণমান বেছিকৈ দিম মই ধৰকচোন 2-3 চামুচ দিব আৰু ইয়াৰ পিছত দিম এয়া কটা জিৰা 2 চামুচ ইয়াৰ পিছত মই ইয়াতে দিম এই লং 8 পিস আৰু ইলাচি 5 পিস আৰু 2টা শুকান জলকীয়া আৰু 1 পিস দালচেনি আৰু এয়া 2টা তেজপাত এইখিনি ভাজিব লাগিব এইখিনি ভাজা হলে আমি মিক্সিত ভালদৰে গুড়ি কৰি লম ইয়াৰ পিছত আমি কেৰাহীটো বহাই দি মাংসৰ গ্ৰেভিখিনি ৰেডি কৰিম এয়া সব কেৰাহীটো গৰম হৈছে এতিয়া মই ইয়াত তেল দিম তেলখিনি গৰম হৈছে এতিয়া প্ৰথমতে মই কাটি থোৱা পিয়াজখিনি ইয়াতে দি দিম পাঞ্জাবী ষ্টাইলৰ মটন কাৰী বনাবলৈ মই মাংসখিনি প্ৰায় 1 ঘণ্টামান আগতে 1 চামুচ হালধি 1 চামুচ নিমখ আদা নহৰুৰ পেষ্ট আৰু অকণমান দৈ সানি এনেদৰে মেৰিনেট হ'বলৈ থৈ দিছোঁ এটা পিয়াজখিনি ৰঙচুৱা হৈছে এতিয়া আমি ইয়াত কাটি থোৱা বিলাহীখিনি দি দিম বিলাহীখিনি ভালদৰে সিজি যোৱাৰ কাৰণে আমি 1 চামুচ নিমখ ইয়াতে দিম এটা বিলাহী আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে এতিয়া এইখিনি মই অলপ সময় ঠাণ্ডা হ'বলৈ দিম তাৰপিছত মিক্সিত পিচি পেষ্ট বনাই ল'ম এয়া চাওক মোৰ পেষ্টখিনি আৰু এইফালে মছলা দুয়োখিনি ৰেডি এয়া মই কুকাৰটো বহাই দিছোঁ কাৰণ বাকীখিনি প্ৰচেছ মই কুকাৰত কৰিম প্ৰথমতে মই ইয়াত তেলখিনি গৰম হৈছে এতিয়া মই ইয়াতে দিম আদা নহৰুৰ পেষ্টখিনি ইয়াৰ পিছত মই দি দিম যিখিনি পেষ্ট আমি ৰেডি কৰিছিলোঁ সেই পেষ্টখিনি এতিয়া আমি ইয়াত দিম আমি যিখিনি মছলা পিচি লৈছিলোঁ সেই মছলাখিনি ইয়াৰ পিছত আমি ইয়াত দিম 1 চামুচ কাশ্মীৰী মিৰ্চ আৰু 1 চামুচ হালধি গুড়ি আৰু এতিয়া আমি ইয়াতে বহাই দিম আমি যিখিনি মাংস মেৰিনেট কৰি থৈছিলোঁ আমি মাংসখিনি লগত মছলাখিনি ভালদৰে ভাজিব লাগিব আৰু অলপ সময় আমি এনেকৈ ভাজিব লাগিব যাতে মছলাখিনি মাংসত ধুনীয়াকৈ সোমাই যায় আমি মাংসখিনি এনেদৰে লাৰি থাকিব লাগিব যাতে গ্ৰেভিখিনি তলত লাগি নধৰে
গ্ৰেভিখিনি তলিত লাগিব ধৰিছে পানীখিনি শুকাই গৈছে গতিকে এতিয়া আমি ইয়াতে পানী দি দিম চাওক আমি পানী দিলোঁ আৰু এতিয়া আমি অলপমান নিমখ দিম যিহেতু আগতে আমি মেৰিনেট কৰোঁতে অলপ নিমখ দিছোঁ আৰু এই পিঁয়াজখিনি ভাজোঁতে অকণমান নিমখ দিছোঁ গতিকে আমি অলপ প্ৰায় আধা চামুচমান নিমখ আমি ইয়াতে দিম অলপ সময় উতলিব দি তাৰপিছত আমি ঢাকন মাৰি হুইচেল আহিব দিম এয়া চাওক আঞ্জাখিনি ধুনীয়াকৈ উতলিব ধৰিছে এতিয়া মই ঢাকনি মাৰি হুইচেল আহিব দিম এতিয়া মই ঢাকনি মাৰি হুইচেল আহিব দিছোঁ 8-10টামান হুইচেল আহিলে এইখিনি হৈ যাব এয়া মোৰ কুকাৰৰ ইতিমধ্যে 6-7টা হুইচেল গ'ল আৰু এইবাৰ এটা গ'লে মই এইটো বন্ধ কৰি থৈ দিম অলপ সময় ঠাণ্ডা হ'ব দিম তাৰপিছত আমি মাংসখিনি খাম গতিকে মই 8টা হুইচেল হ'ল গতিকে মাংস মই বন্ধ কৰি দিম যেতিয়া এইটো ঠাণ্ডা হ'ব চাওক মোৰ মটন কাৰী ৰেডি এতিয়া কেৱল খাবলৈহে বাকী